কবি ভাস্কৰজ্যোতি কুতুমৰ কবিতা মই দেশৰ সৈনিকে কৈছোঁ। পাঠ মণ্টু কলিতা। পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, ৰেগিস্থানৰ পৰা চিয়াচিনলৈ বিলীন হওঁ সকলো জলবায়ুতে। মই এই দেশৰ জাগ্ৰত প্ৰহৰী, সীমান্তৰ পৰা আভ্যন্তৰীণলৈ, প্ৰাকৃতিক দুৰ্যোগৰ পৰা জৰুৰীকালীন অৱস্থালৈ, দেশৰ নিৰ্বাচনৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰীক্ষালৈ, লগতে বিদেশতো মই এই সশস্ত্ৰ সৈনিক। কিন্তু ৰাজনীতিৰ অৰ্থ নজনা আমাকো কিয় নিয়ে ৰাজনীতিৰ মাজলৈ? আমি নহয় ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ, নাই আমাৰ ৰাজনীতিৰ অভিজ্ঞতা, কাৰণ আমি মেট্ৰিকৰহে একোজন ছাত্ৰ। মানুহে কয় সৈনিকৰ হেনো সকলো আছে, কিন্তু মোৰ যে বিশ্বাসে নহয়। বিশ্বাসনো কৰোঁ কেনেকৈ? দৰমহাৰ নামত পোৱা কেইটামান টকাকো কৰৰ নামতে বছৰত উভতাই লৈ যায়। আই পিতাই পত্নী পুত্ৰ বহু দূৰতে ৰৈ দিন ৰাতি একাকাৰ কৰি চাৰিওফালে অঘৰীৰ দৰে ঘূৰি তৰ্জনী আঙুলিতে জীৱনৰ শেষ বুলি মই এই জাগ্ৰত প্ৰহৰী হৈ দেশকে উচৰ্গা কৰোঁ। ধন্যবাদ।